পৃষ্ঠা 1 পাঠ 1 গছ-গছনিৰ কথা। আমাৰ চৌপাশে বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আছে। এই উদ্ভিদবোৰৰ কিছুমান একেবাৰে চাপৰ, কিছুমান জোপোহা আৰু কিছুমান ওখ আৰু বহুত ডালপাতেৰে ভৰা। আকাৰ আৰু গঠন অনুসৰি উদ্ভিদক 4টা ভাগত ভাগ কৰা হয়, যেনে তৃণ, গুল্ম, লতা আৰু বৃক্ষ। এই বিষয়ে তোমালোকে 3য় শ্ৰেণীৰ পাঠত পাই আহিছা। এই উদ্ভিদসমূহৰ পৰা আমি দৈনন্দিন লাগতিয়াল বস্তু আহৰণ কৰোঁ। এই দফাটোৰ তলতেই এখন ছবি দিয়া হৈছে। এখন বাগিচাৰ ছবি। বিভিন্ন গছ-গছনি, শাক-পাচলি আৰু ফুলেৰে ভৰা এখন বাগিচা। বিভিন্ন ৰং-বিৰঙৰ ফুল, যেনে সূৰ্যমুখী ফুল, ডালিয়া, অপৰাজিতা, নাৰ্জী ফুল ফুলি থকা দেখা গৈছে। ফুলকেইজোপাৰ কাষতেই দুজনী ছোৱালী আৰু এটা ল'ৰাই কথা পাতি আছে। অলপ আঁতৰত এখন চাঙত এজোপা ৰঙালাও গছত কেইটামান ৰঙালাও লাগি আছে। আনহাতে অলপ দূৰৈত কেইজোপামান জলকীয়া গছ। গছত জলকীয়া লাগি আছে। কাষতে থকা বেঙেনা গছত বেঙেনা লোমালোমে ওলমি লাগি আছে। অলপ দূৰৈত কেইজোপামান কলগছ। নাৰিকল গছো আছে। নাৰিকল গছত নাৰিকল লাগি থকা দেখা গৈছে। কেইজোপামান কলগছ আছে। এজন মানুহে কান্ধত এথোক কল লৈ আহি থকা দেখা পোৱা গৈছে। বাগিচাখনৰ কাষতেই আছে সেউজীয়া ডালপাতেৰে পূৰ্ণ বহু ডাঙৰ গছ। এজনী ছোৱালীয়ে এটি পখিলা খেদি ধৰিবলৈ গৈ থকা দেখা গৈছে। আনহাতে সৰু এজনী ছোৱালীয়ে ছাতি মেলি থিয় হৈ থকা ছবিখনত দেখা গৈছে। ওপৰৰ ছবিখনত তোমালোকে কি কি গছ-গছনি দেখিছা? সেইবোৰৰ নাম কোৱা। পৰ্যবেক্ষণ কৰি শ্ৰেণীবিভাজন কৰোঁ আহা। তোমালোকৰ চৌপাশৰ উদ্ভিদবোৰলৈ মন কৰা। সেইবোৰৰ পৰা তোমালোকে কি কি পোৱা তলত দিয়া তালিকা অনুসৰি শ্ৰেণীবিভাগ কৰা। উদ্ভিদৰ নাম, উদ্ভিদৰ প্ৰকাৰ, গুল্ম, বৃক্ষ, লতা, তৃণ, তাৰ পৰা কি কি পাওঁ। পৃষ্ঠা 2 সকলো উদ্ভিদৰ এটা অংশ মাটিৰ ওপৰত আৰু এটা অংশ মাটিৰ তলত থাকে। কাষৰ ছবিখনলৈ মন কৰা। মাটিৰ তলত থকা অংশটো হৈছে শিপা। শিপাই মাটিত খামুচি ধৰি উদ্ভিদজোপাক থিয় হৈ থকাত সহায় কৰে। ইয়াৰ উপৰি শিপাই মাটিৰ পৰা পানী আৰু পানীত পমি থকা খনিজ লৱণ শুহি লয়।
মাটিৰ ওপৰত থকা উদ্ভিদৰ অংশবোৰ হৈছে গা-গছ বা কাণ্ড, ডাল, পাত, ফুল আৰু ফল। মাটিৰ ওপৰত থকা এই অংশবোৰৰ দ্বাৰা এজোপা গছ চিনিব পাৰি। গা-গছ বা কাণ্ডৰ পৰাই ডাল ওলায়। ডালবোৰত অসংখ্য পাত, ফুল আৰু ফল থাকে। শিপাই মাটিত খামুচি ধৰি গছজোপা উভালি নপৰাকৈ ৰখাত সহায় কৰে। ইয়াৰ ফলত মাটিখিনি ক্ষয় হ'ব নোৱাৰে। সেয়ে গছৰ শিপাই খহনীয়া ৰোধ কৰাত আৰু মাটি সংৰক্ষণত সহায় কৰে। এই দফাৰ বাওঁফালে শিপাৰে সৈতে এজোপা ডাঙৰ গছৰ ছবি দিয়া আছে। গছজোপাত ডালপাত, বহুতো সৰু সৰু ফুল আৰু ফলেৰে ভৰি থকা দেখা গৈছে। কৰি চাওঁ আহা। দুজোপা কোমল গছ উভালি আনা। শিপাবোৰ পানীৰে ধুই পৰিষ্কাৰ কৰি লোৱা। এজোপা গছৰ শিপা কাটি পেলোৱা। দুটা দীঘলীয়া বটলত ৰঙা চিয়াঁহী দিয়া পানী লোৱা। সেই দুজোপা গছ বটল দুটাত ভৰাই লোৱা। বটল দুটা 2 ঘণ্টামান ৰ'দত থোৱা। কিছু সময় পাছত গছ দুজোপালৈ লক্ষ্য কৰা। শিপা থকা গছজোপাৰ কিবা পৰিৱৰ্তন দেখিছানে? এই দফাৰ কাষতেই এখন ছবি দিয়া হৈছে। দুটা দীঘলীয়া বটলত ৰঙা চিয়াঁহী দিয়া পানীত দুজোপা গছ ভৰাই থোৱা আছে। ইয়াৰে এটা বটলত এজোপা শিপাৰে সৈতে থকা গছ আছে আৰু আনটো বটলত শিপা নথকা গছৰ এটা ডাল আছে। ছবিখনত শিপাৰে সৈতে থকা গছজোপাৰ পাতবোৰ সতেজ হোৱা দেখা পোৱা গৈছে। আনহাতে শিপা নোহোৱা গছজোপাৰ পাতবোৰ মৰহি যোৱা দেখা গৈছে। শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ শুহি লৈ কাণ্ডৰ মাজেৰে পাতলৈ পঠিয়ায়। গছ এজোপাৰ ছবি আঁকি ইয়াৰ বিভিন্ন অংশ চিনাক্ত কৰি নামবোৰ লিখা। উদ্ভিদ আমাৰ বৰ উপকাৰী। উদ্ভিদৰ পৰা আমি বহুতো লাগতিয়াল সামগ্ৰী পাওঁ। উদ্ভিদৰ পৰা আমি শস্য, শাক-পাচলি, ফল-মূল আদি খাদ্যবস্তু পাওঁ। তোমালোকে জানানে যে কিছুমান উদ্ভিদৰ শিপা আমি পাচলি হিচাপে খাওঁ? গাজৰ, মূলা, বিট আদি হৈছে উদ্ভিদৰ শিপা। মাটিৰ তলত থকা শিপাৰ বৰণ সাধাৰণতে বগা হোৱা দেখা যায়। কিন্তু গাজৰ, বিট আদিৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম ঘটে। পৃষ্ঠা 3 উদ্ভিদৰ এটা প্ৰয়োজনীয় অংশ হৈছে পাত। উদ্ভিদৰ পাতবোৰ সেউজীয়া হোৱাৰ কাৰণ কি? উদ্ভিদৰ পাতবোৰ সেউজীয়া হোৱাৰ কাৰণ হৈছে পাতত পত্ৰহৰিত নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে।
পত্ৰহৰিত থকাৰ বাবে উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে। পাতে কেনেকৈ আহাৰ প্ৰস্তুত কৰে জানি লওঁ আহা। শিপাই মাটিৰ পৰা পানী শোষণ কৰি লয়। সূৰ্যৰ পোহৰত সেউজীয়া পাতে এই পানী আৰু বায়ুৰ পৰা আহৰণ কৰা কাৰ্বন ডাই অক্সাইড গেছৰ সহায়ত আহাৰ তৈয়াৰ কৰে আৰু এই প্ৰক্ৰিয়াত অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে। উদ্ভিদে আহাৰ তৈয়াৰ কৰা এই প্ৰক্ৰিয়াটোৱে হৈছে সালোক সংশ্লেষণ। তলৰ ছবিখনলৈ মন কৰা। এই দফাটোৰ তলতেই এখন ছবি দিয়া হৈছে। শিপাৰে সৈতে এজোপা বেঙেনা গছ। মাটিত থকা শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰা দেখা গৈছে আৰু ইয়াক কাঁড় চিনেৰে দেখুওৱা হৈছে। আনহাতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ কাঁড় চিনেৰে দেখুওৱা হৈছে। আহাৰ প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াটোত অক্সিজেন গেছ বেঙেনা গছজোপাই বায়ুমণ্ডলত এৰি দিছে আৰু ইয়াক কাঁড় চিনেৰে দেখুওৱা হৈছে। এই ছবিখনে সালোক সংশ্লেষণ প্ৰক্ৰিয়াক বৰ্ণনা কৰিছে। পৰ্যবেক্ষণ কৰি লিখোঁ আহা। ওপৰৰ ছবিখন চাই সেউজীয়া পাতে আহাৰ তৈয়াৰ কৰিবলৈ কি কি ব্যৱহাৰ কৰিছে লিখা। পৃষ্ঠা 4। পাতে এৰি দিয়া অক্সিজেন গেছ কি কামত ব্যৱহাৰ হয় জানানে? পাতে এৰি দিয়া অক্সিজেন প্ৰাণীবোৰে উশাহত লৈ জীয়াই থাকে। নিশাহত প্ৰাণীয়ে এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছখিনি উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে। ইয়াৰ ফলত বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণৰ ভাৰসাম্য ৰক্ষা হয়। উদ্ভিদে বায়ুমণ্ডলৰ অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। জানি লওঁ আহা। জীয়াই থাকিবলৈ আৰু বৃদ্ধি হ'বলৈ সকলো জীৱকে আহাৰ লাগে। যিহেতু উদ্ভিদো জীৱ, সেয়েহে উদ্ভিদকো আহাৰ লাগে। উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। উদ্ভিদে আহাৰ তৈয়াৰ কৰা কাৰ্যত এৰি দিয়া অক্সিজেন প্ৰাণীয়ে উশাহত লয় আৰু প্ৰাণীয়ে নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে খাদ্য তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত উদ্ভিদ আৰু প্ৰাণী পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। উদ্ভিদে বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। সেয়েহে যিমান পাৰি গছ ৰোপণ কৰিব লাগে আৰু গছৰ যত্ন ল'ব লাগে। দলগতভাৱে কৰোঁ আহা। গছ ৰোপণৰ বাবে সজাগতা আনিবলৈ শ্লোগান লিখি পোষ্টাৰ প্ৰস্তুত কৰা। 4 বা 5 জনক লৈ দল গঠন কৰি কামটো কৰিবা। ফুল উদ্ভিদৰ এটি অংশ। তোমালোকে বিভিন্ন ৰং
আৰু বিভিন্ন আকৃতিৰ ফুল দেখিছা। কিছুমান ফুলৰ পাহিবোৰ ৰংচঙীয়া আৰু কিছুমানৰ বগা। ঠিক সেইদৰে কিছুমান ফুলৰ গোন্ধ আছে আৰু কিছুমানৰ নাই। এই বিষয়ে তোমালোকে তৃতীয় শ্ৰেণীত পঢ়ি আহিছা। বিভিন্ন ঋতুত বিভিন্ন ফুল ফুলে। গোলাপ, নয়নতৰা, জবা আদি ফুলবোৰ বছৰৰ প্ৰায় সকলো সময়তে ফুলি থকা দেখা যায়। শেৱালি, ৰজনীগন্ধা আদি ৰাতি ফুলা ফুল। ফুলৰ ৰং আৰু গোন্ধে কীট-পতংগ, পখিলা, মৌ-মাখি আদিক আকৰ্ষণ কৰে। ফুলৰ পৰাই ফল হয়। সেই ফলৰ ভিতৰত থকা গুটিৰ পৰাই আকৌ নতুন গছ হয়। এই দফাটোৰ কাষতেই এখন ছবি দিয়া হৈছে। ছবিখনত বিভিন্ন প্ৰকাৰৰ ৰং-বিৰঙৰ ফুল দিয়া হৈছে। এইবিলাকৰ মাজত কিছুমান গোন্ধ থকা ফুল যেনে গোলাপ, কপৌ, শেৱালি, ৰজনীগন্ধা আৰু কিছুমান গোন্ধ নথকা ফুল যেনে নয়নতৰা, জবা, ডালিয়া, সূৰ্যমুখী ফুল আৰু ৰাতি ফুলা ফুল, শেৱালি, ৰজনীগন্ধা আদি দিয়া হৈছে। পৃষ্ঠা 5। পৰ্যবেক্ষণ কৰি লিখোঁ আহা। তোমালোকে দেখা ফুলবোৰৰ নাম লিখি তলৰ তালিকাখন পূৰ কৰা। ফুলৰ নাম, ফুলাৰ সময়, ঋতু বা সকলো সময়তে ফুলে, ৰংচঙীয়া বা বগা, গোন্ধ আছে বা নাই। ফুলৰ নাম গোলাপ, সকলো সময়তে ফুলে, ৰংচঙীয়া, গোন্ধ আছে। বিভিন্ন ঋতুত আমি বিভিন্ন ফল খাওঁ। গৰমৰ দিনত তোমালোকে কি কি ফল খোৱা? আম, কঁঠাল, জামু, লিচু, লেটেকু, পনিয়ল আদি নহয়নে? এইবোৰ হৈছে গ্ৰীষ্ম ঋতুত হোৱা ফল। আনহাতে কমলা, বগৰী, ৰবাব টেঙা, জলফাই আদি শীত ঋতুত হোৱা ফল। কল, আপেল আদি ফলবোৰ বছৰৰ সকলো সময়তে পোৱা যায়। এই দফাৰ কাষতেই তিনিখন ছবি দিয়া হৈছে। তিনিওখন ছবিতেই বিভিন্ন ফল-মূল দিয়া হৈছে। গ্ৰীষ্ম ঋতুত হোৱা ফল যেনে আম, কঁঠাল, লেটেকু, লিচু, পনিয়ল আদি দিয়া হৈছে। আন এখন ছবিত শীতকালত হোৱা ফল যেনে কমলা, বগৰী, ৰবাব টেঙা, জলফাই আদি দিয়া হৈছে। ইয়াৰ উপৰিও বহুগুটীয়া ফল যেনে আপেল, অমিতা, ডালিম, ৰবাব টেঙা, কঁঠাল, কৰ্দৈ, মধুৰিআম, কমলা ইত্যাদি ফলসমূহৰ ছবি দিয়া হৈছে। তাৰ লগতেই এগুটীয়া ফল যেনে লিচু, আম, বগৰী, জলফাই,
জামু, নাৰিকল, প্লাম বগৰী ইত্যাদি কিছুমান ফলৰ ছবিও দিয়া হৈছে। ওপৰৰ ছবিখনলৈ মন কৰা। সকলোবোৰ ফলৰ সোৱাদ একেনে? বিভিন্ন ফলৰ আকাৰ, আকৃতি, বৰণ, সোৱাদ, গোন্ধ আদি বেলেগ বেলেগ। ফলৰ ভিতৰত গুটি বা বীজ থাকে। কিছুমান ফলৰ এটা, কিছুমানৰ দুটা আৰু কিছুমান ফলৰ বহুত গুটি থাকে। এটা গুটি থকা ফলক এগুটীয়া আৰু বহুত গুটি থকা ফলক বহুগুটীয়া ফল বুলি কোৱা হয়। আম, লিচু, বগৰী, জলফাই আদি এগুটীয়া ফল। আনহাতে কঁঠাল, লেটেকু, ডালিম, কমলা, ৰবাব টেঙা আদি বহুগুটীয়া ফল। পৃষ্ঠা 6। কিছুমান ফলৰ আকাৰ ডাঙৰ, যেনে কঁঠাল, মাটিকঁঠাল, তৰমুজ আদি। কিছুমানৰ আকাৰ সৰু, যেনে বগৰী, লিচু, লেটেকু, পনিয়ল ইত্যাদি। সাধাৰণতে ফলবোৰ কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে হালধীয়া বৰণৰ হয়।